Hello friends, welcome to my YouTube channel Jesidi's Vlogs. সকলোৰে ৰাতিপুৱা বহুত শুভেচ্ছা। দিনটো সকলোৰে ভালে ভালে যাওক। আমি 4টাতে উঠিছো। উঠি আমি দৌৰিব গৈছো আৰু এতিয়া আহি আছো। ৰাস্তাত কোনোৱে নাই এতিয়ালৈকে। সৰু সৰু মাইনা আৰু দাদাই ফিৰি চাইছে আমাৰ ফালে। এতিয়া ৰাস্তাত মানে আমি দুয়ে মেইন, ই আৰু মই, আমিয়ে মেইন। এই ৰাস্তাৰ মালিক আমি দুটাই। ফাৰ্ষ্ট আম্বানী, মই ছেকেণ্ড আম্বানী। এনেকুৱা তাই পিছফালে এখন সৰু টেম্পু আহি আছে। ৰাতিপুৱা জাৰ্ণি। আপোনালোকে ৰাতিপুৱা উঠে নে নাই? ৰাতিপুৱা উঠিব, সোনকালে উঠি দৌৰিব আৰু কিবা কিবি এক্সাৰচাইজ কৰিব, মজা লাগিব একদম। আপোনালোকে জানেই দেখোন ৱাকিং ইজ গুড ফৰ হেল্থ। তাৰমানে কি মানে খোজ কঢ়াটো স্বাস্থ্যৰ কাৰণে ভাল। সেইকাৰণে আপোনালোকেও উঠিব, সোনকালে উঠি খোজ কাঢ়িব, দৌৰিব আৰু এক্সাৰচাইজ কৰিব। তেতিয়াহ'লে এই কিবা যে আজিকালি যে কিবা চুগাৰ নে ডায়েবেটিছ কিবা যে এইবিলাক যে বেমাৰ চেমাৰ আছে, অলপ হ'লেও কমি থাকে। মানে ভালে থাকিব পাৰে আৰু স্বাস্থ্যটো অকণমান কিবা টেকানিয়া লাগি থাকে, মানে ডেকা লাগি থাকে আৰু স্বাস্থ্যটো। সেইকাৰণে বেলেগে সোনকালে উঠলি ভাল। উঠব পাৰে দেখছো, ইমান দিনা ঠাণ্ডা পৰে, ৰাতিপুৱা কোনেনো উঠব এই ঠাণ্ডা। সিদিনা ঘুমাই থাকিব লাগে লেপখান উৰি কিনে। বঢ়িয়াকৈ ওপৰত ফেন খান দিব, দৰকাৰ নাই উঠবে। স্বাস্থ্য যি হ'ব সেইটো পিছৰ কথা। নহ'লে আমাৰ যদি আমি গোটেই মাখা স্বাস্থ্য ভালকৈ ৰাখোঁ, ডাক্তৰ মাখা কৰিব কি, মেডিকেল গিলাতো বহুত ভাঙা যাব আমাৰ যদি বেমাৰ নহয় ন। সেইকাৰণে ৰাতিপুৱা বঢ়িয়াকৈ লেপখান উৰি কিনে বঢ়িয়াকৈ ফেন খান দিব ওপৰত, বঢ়িয়া পাৱাৰত দিব। 1 নম্বৰত দিব ফেনখন। 1 নম্বৰ নহয়, 5 নম্বৰ ন, 5 নম্বৰত দিব। 5 নম্বৰত যদি বিন্দাছ শুই থাকিব একদম একেবাৰে। ৰাতিপুৱা 10টামান বজাত গেলি বঢ়িয়াকৈ শুই থাকিব। দৰকাৰ নাই এইগিলা ৰাতিপুৱা উঠি ইমান দেহাটো কষ্ট দিবা। এইগিলাখান আমাৰ আৰু কাম বন নাই। এইগিলাখান আৰু ৰাতিপুৱা উঠি তাকে কৰোঁ আৰু আমি আৰু বেলেগ আৰু কি কৰিম আৰু নে কি? সেইকাৰণে আৰু ৰাতিপুৱা উঠো আৰু সোনকালে, অলপমান ভালো লাগে, কিবা মানুহ চানুহ 2-4টা দেখা পায়। সেয়াই আৰু এতিয়া আৰু বেছি সময় আপোনালোকক দিব নোৱাৰোঁ, টাইমো বহুত হৈছে। এতিয়া ঘৰ চাব লাগিব সোনকালে। এতিয়া বাই বাই। আৰু এটা কথা, মোৰ ভিডিঅ'বিলাকতো চাইয়ে থাকে, ছাবস্ক্ৰাইবটো নকৰে। আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। অলপ কিবা বেলেগ টাইপৰ ভিডিঅ'বিলাক দেখা পাব। ভাল লাগব চাই, মোৰো ভাল লাগব। ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰো চাই ভাল লাগব। ছাবস্ক্ৰাইব কৰিব দেই কিন্তু দেই। ধন্যবাদ।